নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল কুপন চেনেলটোলৈ স্বাগতম জনাইছোঁ মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক বন্ধু বান্ধৱীসকল স্বনিৰ্ভৰ নাৰী আঁচনিখনত যিসকলে এপ্লাই কৰিছিল তেওঁলোকলৈ এটা ভাল খবৰ আহিছে যিসকলে এপ্লাই কৰা নাই তেওঁলোকে সোনকালে অনলাইন এপ্লাই কৰি লওক চাওক বন্ধু বান্ধৱীসকল মোৰ আগৰ ভিডিঅ'টো যিসকল বন্ধু বান্ধৱীয়ে চোৱা নাছিলে গতিকে তেওঁলোকে এই ভিডিঅ'টোত হয়তো বুজি পোৱাত অসুবিধা হ'ব গতিকে মোৰ আগৰ ভিডিঅ'টো এই আঁচনিখনৰ ওপৰত বা কেনেকৈ এপ্লাই কৰিব গোটেইখিনি কৈ দিয়া আছে মোৰ আগৰ ভিডিঅ'টো চাই ল'ব মোৰ আগৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে লিংকত গৈ মোৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে হয় বন্ধু বান্ধৱীসকল স্বনিৰ্ভৰ নাৰী আঁচনিখনত যিসকলে এপ্লাই কৰিছিল সেই সকললৈ এটা ভাল খবৰ আছে কি ভাল খবৰ আছে সকলো জনাই দিম ভিডিঅ'টো খালি শেষলৈকে চাই যাব বন্ধু বান্ধৱীসকল এই আঁচনিখন নতুন কিন্তু ইয়াৰ কাম কাজবোৰ বহুত দ্ৰুতগতিত চলি আছে গতিকে যিসকলে অনলাইন এপ্লাই কৰা নাই তেওঁলোকে সোনকালে এপ্লাইটো কৰি লওক আৰু যিসকলে এতিয়ালৈ এই আঁচনিখনৰ বিষয়ে গম পোৱা নাই বা অনলাইন এপ্লাই কৰা নাই এতিয়ালৈ তেওঁলোকে মোৰ আগৰ ভিডিঅ'টো চাই লওক মোৰ আগৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকত গৈ মোৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে কেনেকৈ এপ্লাই কৰিব আঁচনিখননো কি কোনসকল মহিলাই পাব গোটেইখিনি কৈ দিয়া আছে গতিকে আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাই লওক গৈ স্বনিৰ্ভৰ আঁচনিখনত যিসকল মহিলাই এপ্লাই কৰিছিলে কেইদিনমানৰ আগত হেণ্ডলুম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেৰিফিকেশ্যনৰ কাৰণে মানুহ আহি ভেৰিফিকেশ্যন কৰি আছে আপোনালোকৰ ফালেও আহিছে চাগৈ যদি অহা নাই বা আহিছে আপোনালোকে কমেণ্ট বক্সত জনাব আহিছেনে নাই অহা আপোনালোকৰ তাত আৰু যদিও নাই অহা আপোনালোকে যদি এপ্লাই কৰা 10 দিন বা 12 দিন হৈছে তে আহিব ধৈৰ্য ধৰক 2-1 দিনৰ ভিতৰতে আহিবই যদি আপোনালোকৰ 10-12 দিন হৈছে এপ্লাই কৰা 2-1 দিন ইফাল সিফাল হ'ব পাৰে কিন্তু অহাটো আহিবই খাটাং গেৰেণ্টি আহিব যদিহে আপোনালোকে এপ্লাই কৰিছে তেখেতসকলে আহি ধুনীয়াকৈ আপোনালোকক বুজাই থৈ যাব কেনেকৈ কি কৰিব মই যিসকল শিপিনীৰ এপ্লাই কৰিছিলোঁ ঠিক এপ্লাই কৰাৰ 10 দিনমান পাছতে আহি তেওঁলোকে অফিচৰ প্ৰচেছবোৰ কৰি থৈ গৈছেহি গতিকে ভাল খবৰটো এইটোৱে আছিলে এটা কথা ক'ব গ'লে এই আঁচনিখনৰ জৰিয়তে বহু সংখ্যক শিপিনীয়ে উপকৃত হ'ব যিহেতু এই খবৰটো মই প্ৰেক্টিকেলি পাইছোঁ গতিকে এই খবৰটো মই আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ যদিহে আপোনালোকে এপ্লাই কৰিছিলে আপোনালোকৰ ওচৰত 10-12 দিন পিছত হয়তো কাৰোবাৰ 15 দিনো লাগিব পাৰে ধৰক এই 10-12 দিনৰ ভিতৰতে মুঠতে আপোনালোকৰ ওচৰত হেণ্ডলুম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানুহ আহিবই গেৰেণ্টি আহিব গতিকে ভিডিঅ'টো জনাই দিবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ